শিখাজ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ জলকীয়াৰ আচাৰ। তাৰ বাবে জলকীয়াখিনি ভাল ধৰণেৰে ধুই মই শুকান কাপোৰেৰে মোহাৰি লৈছোঁ বা ৰ'দত দি ল'ব। ইয়াৰ পাছত ইয়াৰ ঠাৰিখিনি গুচাই ল'ব। আন উপকৰণ হিচাপে লৈছোঁ খৰিচা, সৰিয়হ, হিং, মিঠি, পাঁচফোৰণ, প্ৰয়োজন অনুসৰি হালধি, নিমখ আৰু তেল। খৰিচাখিনি মই পানীটো নিৰখ কৰিবলৈ চেপি 3 ঘণ্টামানৰ কাৰণে ৰ'দত দি ল'ম। মিঠি আৰু পাঁচফোৰণখিনি মই অলপ ভাজি ল'ম। ভাজি লোৱা পাঁচফোৰণ আৰু মিঠিখিনি লগতে ৰ'দত গৰম কৰি লোৱা সৰিয়হখিনি মই আধা খুন্দা কৰি ল'ম। জলকীয়াখিনি টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। এতিয়া মই ৰ'দত 3 ঘণ্টামানৰ বাবে শুকোৱা খৰিচাখিনি দি দিম। হিং, প্ৰয়োজন অনুসৰি হালধি, পিচি লোৱা মছলাখিনি, প্ৰয়োজন অনুসৰি নিমখ আৰু তেলখিনি দি আচাৰখিনি সনা হ'ল। তেলখিনি মই গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। জলকীয়া আচাৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। যদিহে ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।